নমস্কাৰ। আজি আমাৰ পডকাষ্টত আমি নিমন্ত্ৰণ জনাই আনিছোঁ। ভিক্টৰ দা নমস্কাৰ। নমস্কাৰ। আহোঁতে একো অসুবিধা হোৱা নাইতো আপোনাৰ? নাই, কি অসুবিধা হ'ব? নাই, আহিলোঁ আৰু। ঠিক আছে, আপোনাৰ ইন্ট্ৰডাকশ্যনটো দিব আমাৰ ৰাইজক। মোক চিনি নাপায় নেকি? আপোনাক চিনি পায়, সকলোৱে চিনি পায় বাৰু। ঠিক আছে, আমি লাহে লাহে কথা পাতিম। বিশেষ আজি একো নাই, আপোনাৰ পডকাষ্টলৈ আনিছোঁ। সকলোৱে কৈ আছে, মোৰ কমেণ্ট আহি আছে মানে ভিক্টৰ দাক এটা পডকাষ্ট তুমি লোৱা। তাৰপৰা মই ভাবিলোঁ আজি মানে আপোনাক মানে সেইকাৰণে নিমন্ত্ৰণ কৰি আনিছোঁ আৰু। আপোনাক সকলোৱে চিনি পায়, ময়ো চিনি পাওঁ। আমাৰ মাহঁতেও কৈ থাকে ভিক্টৰ দা বহুত এজন ভাল শিক্ষক। মই মাজতে কৈলোঁ ঘণ্টা শিক্ষক। মানে মই মানে খাতিৰ নকৰি, তই যে ক'লি এতিয়া কথাটো, মই সেইবোৰ কথা খাতিৰ নকৰোঁ। চৰি ভিক্টৰ দা, চৰি, মোৰ মুখৰ পৰা ওলাই গৈছে মানে। তোৰ মুখৰ পৰা ওলোৱা কথা নহয়, এইটো তোৰ দৰে মোক যে বহুতে কৈ আছে। এতিয়া মোলৈ বহুতে কৈ আছে, কমেণ্টত কৈ আছে। তই মুখৰ আগত কৈ দিলি এতিয়া, কিন্তু মই খাতিৰ নকৰোঁ মানে। আৰু মই খাতিৰ কৰিলে তোৰ এই চিকৰিটি কি আল বাল এইবোৰ নহ'ব, নচলিব ইয়াত। হয়, কিন্তু আপুনি মোৰ নিজৰ পডকাষ্টত আহিছে, অলপ ভালকৈ মানে থাকিলে ভাল হয়। তই মাতিছ কাৰণে আহিছোঁ, নিজে আহিছোঁ। মই নিজে আহিছোঁ। তই মাতিছ, মই আহিছোঁ। হয়, মই মাতিছোঁ আপোনাক। মই এই আলবাল এইবোৰ ভালেই নাপাওঁ। অকৰ এক মিনিট ভিক্টৰ দা, কণ্ট্ৰল হওক। কিয়নো আপুনি পইচা খাইছে মোৰ পডকাষ্ট কৰোঁতে, আপুনি পাহৰিছে নেকি? তই কৈ দিবি নেকি? আমি ৰাইজক তই কৈ দিবি নেকি? নাই, আপুনি ধৈৰ্য ধৰক। তই কৈ দিবি এতিয়া, এইটো দি দিবি। আপোনাৰ মুখৰ পৰা কিন্তু মই মদৰ গোন্ধ পাইছোঁ দেই ভিক্টৰ দা। মই খাওঁতো খাওঁ। আপুনি বাহিৰত খাব, ইয়াত কিয় খাব? বাহিৰত খাইছোঁ, গোন্ধটো ইয়াত আছে। তাকেতো কৈছোঁ। তোৰ পইচা খাইছোঁ, তোৰ পইচাই মই খাইছোঁ। মই কোৱা নাই আপুনি মোৰ পইচাই খাইছে, আৰু মই আপোনাক পইচা দিবলৈ নাই বাৰু। আপুনি মোৰ পৰা ল'বলৈও আপোনাৰ একো মানে অসুবিধাৰ সৃষ্টি হোৱা নাই ন। আপুনি টিউশ্যন কৰিছে, 125 টকাৰ ক্লাছ কৰিছে, বেয়া নাপাব, আমি আপোনাক কৈ দিছোঁ, সকলোৱে গম পায়। কিন্তু আপুনি লাইভত আহি ইনষ্টাগ্ৰামত লাইভত আহি আপুনি অশ্লীল ভাষা কিয় ইউজ কৰে সেইটো কওক। আমাৰ সৰু ল'ৰা ছোৱালীয়ে চাই থাকে, মানে সুধিছোঁ সেইকাৰণে। তোৰ বাপেৰৰ পইচা খাইছোঁ, তোৰ পইচা খাইছোঁ। নাই, মই আপোনাক সুধিছোঁ মানে, মই আপোনাক খাই আহিছোঁ, কিবা কৰিবি? নাই, একো নকৰোঁ, মই আপোনাক সুধিছোঁ মানে কথাটো। নুসুধিবি। ঠিক আছে বাৰু, এটা কথা তোক মই কৈ লওঁ, কওকচোন। মানে তইতো মোৰ পডকাষ্ট বেলেগ চাইছ চাগে ন? মই চাইছোঁ বাৰু, কেইবাটাও চাইছোঁ। লগৰ বুলিয়ে কৈছোঁ আৰু, তেওঁলোকৰ ইউটিউবাৰে ভাল এজন ইউটিউবাৰ। মোৰ সেইকেইটাতকৈ মই বহুত ওপৰত, মোৰ লেভেলটো তেখেতলোকতকৈ মানে বহুত ওপৰত। আপোনাক মই শ্বেয়াৰ কৰিছোঁ। খালি তাহাঁতি এনে পইচা হেৰিয়ত মানে লেভেল চোটা থাকে, খালি মই তাহাঁতকৈ মই বহুত ওপৰৰ লেভেলৰ। ওপৰ লেভেলৰ মই। খালি মোতকৈ ওপৰত যাব নোৱাৰ। আপোনাৰ ওপৰত যাব নোৱাৰোঁ বাৰু, কিন্তু আপুনিতো কৈছিলে এটা কথা কওঁ, বেয়া নাপায়তো? মানে আপুনি কৈছিলে ডিম্পু দাক লৈ কিবা এটা মানে অলপমান। সিটো চেংমাৰ আৰু ই যে দিয়ে হেল্ল' দোস্ত ই মোৰ মুখৰ আগতে দিব ন, টানটো ইয়াত তলত পৰিব ন, ইউটিউব এৰিব ই। নহয় ভিক্টৰ দা, আপুনি ইয়াত আপোনাক আমি ইমান ধুনীয়াকৈ আমাৰ পডকাষ্টত মাতি আনিছোঁ, ইমান মানে মৰম চেনেহ আৰু ৰেচপেক্ট কৰিছোঁ, কিন্তু আপুনি পডকাষ্টটো মানে বেয়া নকৰিব, অশ্লীল ভাষা কৈ আপুনি বেয়া নকৰিব। আপুনি ডিম্পু দাক কৈছে, মই বেয়া পাইছোঁ। তই দম দিছ নি? মই দম নাই দিয়া। নহয়, দম দিছ নি তই? মই দম নাই দিয়া বাৰু, খালি আপুনি এতিয়া ইয়াত বেয়া হেৰি সৃষ্টি নকৰিব। মই ইয়াত নিজে আহিছিলোঁ, তই মাতিছিলি, মই আহিলোঁ। গম পাইছোঁ, আমাৰ দৰ্শকেও দেখি আছে না। খালি এটা কথা মই কেয়াৰ নকৰোঁ, মই লাইভত দম দিওঁ, ডাইৰেক্ট অপেন। ডিম্পুক মই বেয়া পাওঁ, ডিম্পু হ'ল এটা চেংমাছ। গম পাইছোঁ, আপুনি এজন শিক্ষক, আপুনি এজন ভাল শিক্ষক। মানে শুনি লওক, মোৰ কথাটো শুনি লওক আপুনি। মোৰ কথাটো শুনি লওক, আপুনি মোৰ পডকাষ্টত আছে। তই ওপৰত গৈছ। মই ওপৰত যোৱা নাই, আপোনাতকৈ ওপৰত নাযাওঁ মই কিন্তু আপোনাক যোনকেইটা পডকাষ্ট কৰিছে নাই, সেইকেইটাতকৈ মই বহুত ওপৰৰ লেভেলৰ। মই আপোনাক সেইটো কৈছোঁ। গতিকে আপুনি এতিয়া মোৰ ৰুমত আছে, মানে মোৰ পডকাষ্টত আছে। মই কিন্তু চিকিউৰিটি মাতিলে বেয়া হ'ব, আপুনি কিন্তু ইয়াত অশ্লীল ভাষা উচ্চাৰণ নকৰিব। মই আপোনাক কৈ আছোঁ, মোৰ এটা লেভেল আছে, মোৰ এটা নিজস্ব মানে হেৰি আছে। বেয়া হৈছে নেকি আকৌ ভিক্টৰ দা? কোন আহিব মাত? তই মাতিলি, মই আহিলোঁ। তই এই আগৰটো পডকাষ্টৰ নিচিনা কৰিব মন আছে ক? বাৰু, আপোনালোকে দেখিছে ভিক্টৰ দা ইমানখিনি দম আছে। খালি আপোনাক কিন্তু বহুতে কেয়াৰ নকৰে আকৌ দেই, সেইটো কৈছোঁ। কোন? আপোনাৰ কমেণ্টত পাইছোঁ মই, তোক ঘেণ্টা কাকো খাতি নকৰ বুলি কৈছে। কমেণ্টত বহুত কথা আহি থাকে। কমেণ্টত সেইবোৰ কথা আহি থাকিব, আৰু মই ক'লে যে আকৌ ওপৰত নকবি। ঠিক আছে, আপুনি মোৰ কথাটো মোক এবাৰ শুনি লওক। আপুনি যিটো মানে 125 টকাত ক্লাছ কৰে ন, সেইটো মানে তাৰ ক্লাছৰ বিষয়ে অলপমান মানে ক'ব নেকি আমাক? আমাৰ ৰাইজেও শুনিব। মানে বস্তুটো এনেকুৱা, তোৰ 125 টকাত যে মই তোৰ এইটো ক্লাছটো দি আছোঁ, এইটো ক্লাছটো ফ্ৰী বুলি ক'ব পাৰি। কেলৈ কওঁ, তই কিমান পঢ়া, কিমানলৈকে পঢ়া?
মইতো ৰাইজকনো কি ক'ম মানে ক'বলৈও বেয়া হৈছে মানে হাই ছেকেণ্ডেৰী নপঢ়িলোঁ মই কিন্তু 6 পাছ কৰিলোঁ দেই তই 6লৈকে পঢ়িলি মানে হয় সেইটোৱে বুজালি হয় হয় তই তেতিয়া বুজি নাপাওঁ বাইদেউ মই গৈ দিছোঁ তেতিয়া কওকচোন মানে মই ফ্ৰীতে পঢ়াই আছোঁ বুলি কেলৈ ক'লোঁ মই কেইটকাত পঢ়াইছোঁ বুলি ক'লি পাহৰি যাওঁ মানে মেনেজমেণ্টৰ ঠাই ন আপুনি মদ খাই আহিছে মই আপোনাক আগতে ক'লোঁ আপুনি মদ খাই আহিব নালাগে হ'ব মই ঠিক আছে আপুনি কৈ দিছোঁ মানে মই তোক মই অথনিও কৈছোঁ তোৰ পইচা খাইছোঁ হয় হয় মই মানে সেইটো ক'ব বিচৰা নাই আপোনাক আপুনি নকবি বুলি ঠিক আছে ঠিক আছে মাফ কৰিব আপুনি 125 টকাত ক্লাছটো কৰে আপুনি এইটো ক্লাছ কৰা মই নেদেখোঁ প্ৰায়ভাগ মানে আপুনি ইনষ্টাগ্ৰামত লাইভ আহে যি টি ভাষা কৈ থাকে যি টি দম দি থাকে ডিম্পু বৰুৱাক দম দিয়ে আমুকক দম দিয়ে তামুকক দম দিয়ে ডিম্পু পইণ্টত এটা আহিছ তই ডিম্পু হয় ডিম্পুক তই পডকাষ্ট লৈছ মই লৈছোঁ এটা পডকাষ্ট লৈছোঁ তই তোৰ ডিম্পুক চাগে ভালেই তয়ো এইবোৰ দৰে ভালেই পাৰ তয়ো ভাল পাৱ মই গম পালোঁ কিন্তু মানে ডিম্পু এনেকুৱা এটা বস্তু মানে এই কোনোবাই ক'ৰবাত পেটিকোট কিনিব মেখেলা কিনিব সেইটো সি মানে গৈ পিনি ভিডিঅ' বনাব তোৰ লেট্ৰিনত থাকিব যাব ওলাব মানে এইবোৰ চব মানে তাৰ ভিডিঅ' ল'ব পইচা কমাব 145 টকাত মই ক্লাছ কৰি কাৰোবাক অকণমান জ্ঞান দিছোঁ সেইটো দেখিব পৰা নাই ডিম্পুৱে যে এইটো পেটিকোট কিনিছে মেখেলা কিনিছে এইটো ভিডিঅ' বনাইছে কাৰোবাৰ দোকানত গৈছে হাগিছে লেট্ৰিন বনাইছে লেট্ৰিনৰ ৰিবন কাটিছে ফিটা কাটিছে ৰঙা ৰছী যিটো মেখেলা ৰছী তো কাটিছে সেইটো কাৰণে ডিম্পুক ভাল পায় এতিয়া মই 145 টকাত কাৰোবাক ক্লাছ দিছোঁ সেইটো মানুহ সহ্য হোৱা নাই হয় বাৰু কিন্তু কিছুমানে কমেণ্ট কৰি থাকে কি মানে যিসকলে 125 টকা বুলি কমেণ্ট কৰে সেইসকলে মানে আপোনাৰ ক্লাছটোৰ প্ৰতি ইমান ইম্প্ৰেছ নাই গতিকে আপোনাক ডুবাবলৈ মানে 125 টকা কৈ থাকে নেকি মই কিন্তু আপুনি 145 টকা বুলি কৈছে 145 টকাত ক্লাছটো কৰোঁ হয় ঠিকে আছে বাৰু বহুত পইচা লৈছে আপুনি কিন্তু ইমান পইচা ল'ব নালাগে আপুনি কিমান ল'ব লাগে তই আপুনি 99ৰ দৰে 99ৰ যিটো ষ্ট'ৰ খুলিছে আমাৰ ঠিক তেনেদৰে আপুনি ল'ব লাগে 99ত এটা ক্লাছ দোকান পাইছ এইটো তই মোৰ দোকান পালি নাই ক'ব বিচৰা নাই মাফ কৰিব নকবি তোক মই কৈ আছোঁ তোৰ লেকাম ৰাখ মানে মাৰি দিম মই উঠি যাব মানে ঠিক আছে ধৈৰ্য ধৰক ধৈৰ্য ধৰিব আমাৰ দৰ্শকেও চাই আছে কিয়নো আপোনাৰ পডকাষ্টটো সকলোৱে চাই ভাল পাব লাগিব ন আপোনাৰ ৰিয়েলিটিটো মানে আপুনি নেদেখাব আপুনি যে ডিম্পু দা কথাক লৈ যে এনেকৈ ক'লে খালি আমাৰ ডিম্পু দা কথা এনেকুৱা কোৱাৰ কাৰণে আমাৰ বহুত মনটো বেয়া লাগিছে কিয়নো আমি শুনক আপুনি মোৰ কথাটো শুনি লওক ভিক্টৰ দা মাফ কৰিব আপুনি মোৰ কথাটো শুনি লওক আমি ডিম্পু দাক বহুত ভাল পাওঁ ডিম্পু দা আমাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ সকলোৰে চিনাকি বা সকলোৰে মৰমৰ ঠিক ময়ো তেওঁৰ দৰে এজন ইউটিউবাৰ ভাল ইউটিউবাৰ তেখেতক তই ভাল নহয় ডিম্পুটো বেয়াই তই তাৰ তাতকৈ বেয়া ক ঠিক আছে বাৰু আপুনি মোক যিহেতু এনেদৰে ব্যৱহাৰ কৰিছে আৰে 200 ছাবস্ক্ৰাইবাৰ লৈ কথা শুনতা আপুনি মোক ইনচাল্ট কৰিছে নেকি নাই ভিক্টৰ দা আপুনি মোক ইনচাল্ট কৰিছে নাই কৰা আপুনি ইনচাল্ট কৰিছে আমাৰ ৰাইজে কৰিলে মই কি কৰিম আমাৰ যিসকল ৰাইজে চাইছে এতিয়া সেইসকল ৰাইজে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ এমাহৰ ভিতৰত 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দেখাব এইটো চেলেঞ্জ আপোনাক সুধি মই কৰিছোঁ